নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি পাহাৰলৈ আহিছোঁ আৰু ইয়া আছে তাতে বাগাছ চ' ধান বান্ধিবৰ কাৰণে টেঙৰ লগত টেঙৰ কাটিবলৈ যায় বাঁহ কাটিবলৈ যাওঁ এয়া। আৰু মই যিটো ৰাস্তাতে গৈ আছোঁ সেইটো ৰাস্তাতে গ'লে আপুনি হাতীগাঁও ৱাটাৰফল আপুনি যাই থাকিলে পাই যাব। আৰু চিধা যাব লাগিব, ইয়াৰ পৰা আপুনি 1.5 কিলোমিটাৰমান যাব লাগিব গাইছ। আজিকালি নিচিনা আমাৰ পাহাৰ এইটো ৰাস্তাতে যাই দিলে এইটো ৰাস্তাতে গৈ থাকিলে পাব আপোনালোকে ৱাটাৰফল। আই ভাই পুৰা লবাৰ গছ ইয়া আৰু চিধা গৈ থাকিলে আপুনি হাতীগাঁৱৰ ৱাটাৰফল ইয়া চাওক তাৰ লবাৰ গছ। তো মই গৈ আছোঁ আজি পাহাৰলৈ আৰু পাহাৰত যাই কিনে যে বাঁহ কাটি লৈ আহিম। যিটো আমি ধান বান্ধিবৰ কাৰণে টেঙল বাঁহ বুলি কওঁ, তেওঁ বাঁহটো কাটিবলৈ গৈ আছোঁ। এইখন হৈছে দা বহুত আমি 5-6জনমান গৈ আছোঁ। লবাৰ গছখন আছে ৰৌৰুৱা আৰু এচান নবী লিখি আছে এচান নবী ৰৌৰুৱা চাওক ৰৌৰুৱা বাও পাই গ'লো হাতীগাঁৱৰ ৱাটাৰফল। আৰু এইখিনি হৈছে ৱাটাৰফল। চ' ইমান মোৰ মোবাইল ইমান ভাল নহয়। এয়া আছে জাননী হাতীগাঁৱৰ ৱাটাৰফলখন আৰু চাওক ইয়াখন ৱাটাৰফল। মোৰ মোবাইলটো ইমান ভাল নহয়, তথাপিও ইমান কম দামী মোবাইলটো কিমান ভাল হ'ব জানে এটা। তো গাইছ দেখা হাতীগাঁৱৰ ৱাটাৰফল আমাৰ হাতীগাঁৱৰ পৰা বেছি দূৰ নহয়, মাত্ৰ মানে 1 কিলোমিটাৰ বুলি ধৰিলেও হওক।